আমি কিছুমান গাঁৱত কাম আহিলেও আমি কাম কৰিব নোৱাৰোঁ। এইবিলাক আমি এটা বিবেচনা আৰু এটা ডিচিশ্যন ল'ব বিচাৰিছে যে আগৰ দিনত মোৰ নেতৃত্বত কমচে কম এটলিষ্ট যিবিলাক ৰাজনৈতিক গাঁৱত কাম হ'ব, এইটো যিটো সৰু কামবিলাক ডাঙৰ কামটোতো আমাৰ পজিবল নহয়, যিটো আমি কৰিব পাৰা এই কামবিলাক যাতে ৰাজবংশী গাঁৱৰ সমাজৰ মানুহে যাতে কৰিব পাৰে। এইবোৰৰ দ্বাৰাই যিটো কামটো পূৰণ হয়, এইবিলাক আমি আগবাঢ়িবৰ কাৰণে চিন্তা চৰ্চা কৰি আছোঁ। এইটো কাৰণে আমি কোনো এটা ডাউট নথকাকৈ আমি এইবাৰ কাম কৰিব গৈ আছোঁ। তাৰ কাৰণে আমি ভাবোঁ যে সত্য আৰু অসত্য এই টাইমত আমি সত্য হিচাপত আগবাঢ়িব, এইটো কেতিয়াও কোনো হাৰ্ম নহ'ব, কাৰোবাৰ ক্ষতি নহ'ব, কোনো লোকচান হোৱা মিনিঙে নাথাকিব। তাৰ কাৰণে আমি এইবাৰ ৰাজনীতিটো আমি অলপ সত্যতা হিচাপত আগবাঢ়িব বিচাৰিছোঁ। আৰু এই আগবাঢ়াটো আপোনালোকৰ সহায় আৰু মৰমৰ দ্বাৰাই মই হ'ব বুলি আশা কৰোঁ। আৰু সদায় আপোনালোকে যাতে আশীৰ্বাদটো আমাৰ লগত থাকে আৰু পৰৱৰ্তী টাইমত যেনেকুৱা আমি এনেকুৱা এটা মন লৈ পেলাই আমি আগবাঢ়িছে, এইটো সদায় ভগৱানে আমাক ঐক্যত ৰাখিবলৈ মই ভগৱানক সদায় প্ৰাৰ্থনা কৰোঁ। আৰু আমি আজি যেনেকুৱা আমি চব আমাৰ মানুহজনো ব্যক্তিবিলাকক লৈ পেলাই আমি আজি প্ৰচাৰ চলাই আছে, ইয়াত কোনো ঠগাৱা ৰাজনীতিক মিনিঙে নাই। কাকবা আমি ঠগাই পেলাই আগ নাবাঢ়ো কেতিয়াও। আৰু পৰৱৰ্তী টাইমত এই সত্যতাই থাকিব। আমি আকৌ এই কিছুমান দিনত আমি গোটেই গাঁৱত আমি সোমাওঁ, আকৌ জুলাই মাহতে আমি আকৌ গোটেই গাঁৱত সোমাবৰ কাৰণে চেষ্টা কৰিম। আৰু ইলেকশ্যন আগমুহূৰ্তত আমি চব গাঁৱত আকৌ এবাৰ সোমাই পেলাই ফেমিলি মেম্বাৰটো আমি বিচাৰি যেনেকুৱা আমি সন্মান দিব লাগে, এই সন্মানটো দি পেলাই আগতো ইলেকশ্যনত আমি আগবাঢ়িম। আৰু এই আগবাঢ়াটো সদায় ভগৱানে আমাক মনোকামনাটো যাতে পূৰণ কৰে, তাৰ কাৰণে মই ভগৱানৰ আশীৰ্বাদ খুজি আপোনালোকক ভগৱানে সদায় ভালকৈ ৰাখক, তাৰ কাৰণে মই ভগৱানৰ আশীৰ্বাদ খুজি আজি মই বক্তব্যটো ইয়াতে শেষ কৰিছোঁ। থেংক ইউ।